নহয় ভালটো মই তোমাকে পাম বাট ইউ আৰ মাই বেষ্ট ফ্ৰেণ্ড এটা অপচন আছে সো গাইস আজি এটা গুড নিউজও আছে আৰু এটা বেড নিউজও আছে মানে আজি গুড নিউজটো পিছত কম কিন্তু বেড নিউজটো হৈছে এতিয়া মই এটা বেংকত গৈ আছো বেংকত মানে পইচাটা উলিয়াব পৰা নাই সো সেইটো উলিয়াব লগিয়া আছে আজি হয় সি পইচাটো মোক দিব নহয় মই তাক পইচা দি থৈ আহিম বস কিমানে বাকি লগত আছে বা বাহাৰো মই দুইটা গৈ আছো বতৰ ভাল নহয় ইমানটা তথাপিতো আহিছো কাৰণ আজি মানে মানুহজনে ক'লে যে আজি আহি যাব গতিকে আজি আহি গলো কাৰণ 6-7 দিন মান একেৰাহে আহি আছো সো আজিও আহি গলো বতৰটো ইমান ঠিক নহয় সব পুৰা আৰচিখনত সব গম পাব গম আৰু পৰিয়া বতৰ বৰষুণ দি আছে অলপ অলপ সিমকে জিপালকে বৰষুণ দি আছে যেনে ধৰণে শিলঙত দি আছে ৰিসেন্টলি শিলঙৰ পৰা আহিছে হয় না শিলঙত কেনেকুৱা বৰষুণ দিয়ে থাকে ইণ্ডিয়ান দি থাকে শিলঙৰ কিছুমান প্লেজত সো তেনেকুৱা ধৰণে লাগিছে যে বৰষুণটো দি আছে চেৰাপুঞ্জী নিচিনাকে ধৰি অকমান চিপকে বৰষুণটো দি আছে এই 2-3 দিনবাৰ দি আছে মাজুলীত সো আপোনালোকৰ তাত দি আছে নে জনাব এতিয়া ৰাইটটো আপোনালোকেও এটা মজা লওক আৰু আপুনি এই সিটটোত বহি আছে ষ্টেৰিংডাল ধৰি আছে আৰু বৰষুণ দি আছে আপুনি এঠাইত গৈ আছে কাজিয়া কৰিবলৈ সেইবুলি ধৰি লওক আৰু উপভোগ কৰক এই ৰাইডটো মানে কাৰ ড্ৰাইভিংটো আপোনালোকে উপভোগ কৰক আৰু কেমেৰা আমাৰ বাৰ হাতত চঞ্জাই দিলো সো এনজয় কৰক এই ধুনীয়া পৰিৱেশটো এখন খিৰিকীখন খুলি দিছে এইফালে ভেড়াটো এনজয় কৰক সো আমাৰ এই কাৰখন চলিছে 5195 কিলোমিটাৰ আজিলৈকে বেছি চলা নাই কিন্তু থাৰ্ড সাৰ্ভিসিং হৈ গল 1000 কিলোমিটাৰ চলাব লাগিছিলে কিন্তু 10000 কিলোমিটাৰ চলাব লাগিছিলে কিন্তু তাৰ আধাটোৱে চলোৱা হৈছে সেইকাৰণে আজি বৰষুণৰ বতৰতে তিয়াই বয়াই লৈ আহিছো ৰাস্তা খুবেই বেয়া আপোনালোক যেন ক'বলৈ লৈছিলো যে গুড নিউজটো হৈছে বায়ে তেওঁ হাসতীয়া ধন নহয় মানে তেওঁ মানে পোৱা দৰমহাৰে মোক এটা গোপ্ৰ কিনি দিব হয় নাই কৈ দিয়া হয় নহয় দিব কিন্তু এটা শৰ্টত দিব তাই ইনষ্টাগ্ৰামটো ফলো অলপ বঢ়াব লাগিব গতিকে তলত ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে গৈ পেলাই চাব কি বুলি আছে এবাৰ কৈ দিয়া সো গৈ পেলাই ফলো কৰি ল'ব আৰু গোপ্ৰ লওঁ নে মই আপোনাৰ ভাবি আছিলো কেমেৰা কথা ভাবি আছিলো Canon M50 Mark II কথা ভাবি আছিলো কিন্তু এতিয়া গোপ্ৰটো বেছি পছন্দ হৈছে কাৰণ মানে ডায়লগ এটা আছিলে নহয় ভালটো মই তোমাকে পাম বাট ইউ আৰ মাই বেষ্ট ফ্ৰেণ্ড বুলি এটা অপচন আছিলে নহয় তেনেকুৱা ধৰণৰ কথাই কৈছে গোপ্ৰটোলৈ মন গৈছে এতিয়া কেমেৰাটোলৈ মন গৈছে যিকোনো এটাই ল'ম কিন্তু কোনটো ল'লে বেষ্ট হ'ব আপোনালোকে তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব যোনটোৱে নালাগিলে credit goes to Pompi Doctor okay 1 hour later ঠিক আছে বাকি পাসওয়ার্ডটো একাউন্টত ভৰাই দিব ঠিক আছে সো মেইন কাহিনীটো আপোনালোকে এইটো বুজি নাপালে কাহিনীটো হৈছে যে এই যিটো পইচা আছিলে সেই পইচাটো হৈছে প্ৰায় আজিৰ পৰা 3-4 বছৰ আগৰ পইচা সেই পইচাটো পাইছিলো মই বিটি পৰা গতিকে সেই বিটি চেকখন ভাঙিছিলো তাৰ পৰা মই যিটো পইচা পাইছিলো সেই পইচাটো তেওঁলোকে এটা কম সংখ্যক এমাউন্টটা তেওঁলোকে ৰাখি দিছিলে যিটো এমাউন্ট মোক প্ৰায় দিয়া নাছিলে 3-4 বছৰে গতিকে সো সেই পাসবুকৰ মই নচলাও গতিকে তাত কেৱাইসি লাগি গল সো কেৱাইসি লগা কাৰণে সেই পাসবুক সেই কেৱাইসিটো ভাঙি মেলি এতিয়া পইচাটো উলিয়াবলৈ গলো মাতে মানুহজনে মানে 12-13 দিন মান মানে মাতিলে পইচা দিম আজি কলে সাৰ্ভাৰ যাও আজি কলে আমুক গতিকে এদিন পইচা সৰু এমাউন্টটা আকৌ দি পঠিয়ালে সেই এমাউন্টটো কলে যে বাকিটো আমাৰ সাৰ্ভাৰ ডাউনৰ কাৰণে যোৱা নাই গতিকে এনেকুৱা ধৰণৰ ভিন্ন মানে অজুহাত দেখুৱাই মানে পইচাটো ৰাখি থৈছিলে গতিকে আজি ফাইনেলি পইচাটো সম্পূৰ্ণ উলিয়াই আনিলো নে কি কোৱা সো ফাইনালি পুরা পয়সাটো উলিয়াই আনিলো আৰু কি অকমান ভিডিও ক্লিপ এটা বনাই পেলাই আপোনালোকক দেখুৱালো কিন্তু তাত কোনো ধৰণৰ কাকো চেহাৰা দেখুৱা নাই বা কোনো বেংকৰ নাম উন্মোচন কৰিব বিচৰা নাই কাৰণ সেই বেংকৰ ৰেপুটেশনৰ কথা আছে গতিকে কাৰো একো কথা কোৱা নাই কিন্তু মোৰ লগত যেটো হৈছিলে সেইটো যাতে কাৰো লগত নহয় তাৰে কামনা কৰিলে আপোনালোকে যাব যদি এনেকুৱা কৰে ন পুৰা ধুনিয়াকে কৈ থৈ আহিব যে কেছেছ দি দিম যদি পইচাটো নিদিয়ে গতিকে আপোনালোকে মাত মাতিব তেতিয়া পইচা ওলাই যাব গতিকে এতিয়া কিবা এটা খাই ল'ব লাগে কি আনিম এইটো যেন ভজা ভাতটো যেন আৰু দুটা পেকেটিং এনাফ
সো বাক এতিয়া পঠিয়াই দিছো কিবা এটা আনিবলৈ, কাৰণ কিবা এটা খাই লওঁ, কাৰণ ভোক লাগিছে। প্ৰায় 3টামান বাজিব সময় হৈ গ'ল, গতিকে এতিয়া ভোক লাগিছে। আৰু এতিয়া আনিবলৈ দিছো ভজা ভাত, মানে ভাতটো নেখাওঁ, গতিকে ভাতটো ভাজিয়ে খাই দিওঁ। গম পাইছে ন কি আনিবলৈ দিছো, সেইটোকে তেওঁলোকে চাইনিজ ভাষাত বেলেগ এটা নাম দি পেলাই সেইটো বেলেগ এটা কৰি দিয়ে। কিন্তু আজি আপোনালোকক মানে আজি খোৱাৰ মেইন কাৰণটো হৈছে যে পইচা পালো, সেইটো নহয়। আজি পুৰণি কালত আমাৰ দিনত গৰম বন্ধ দিছিলে, কিন্তু এতিয়া গৰম বন্ধ বুলিবলৈ নাই, যিহেতু লকডাউন, গতিকে সম্পূৰ্ণ গৰম বন্ধই চলি আছে। গতিকে সেইটো ফূৰ্তিতে আজিতো এটা খাই লৈছো। গতিকে বা গৈছে KFC পৰা আনিব গৈছে। আৰু আজি এটা প্লেন এটা আছিলে যে আমি পইচাটো যদি সোনকালে ওলাই গ'লহেঁতেন তেতিয়া অলপ ফুৰিবলৈ যোৱা প্লেন এটা আছিলে, কিন্তু প্লেনটো এতিয়া ফেইল হৈ গ'ল। কাৰণ মানে 3টামান বাজিব হ'ল। গম পাইছে আপোনালোকৰ তাত হয়তো লকডাউন 2টা বা 1টা বজাত দি থাকে হয়তো, কিন্তু আমাৰ ইয়াত 5টালৈকে খোলা থাকে। কিন্তু 3টা বজাৰ 5টা বজাৰ ভিতৰত ক'ত ফুৰিবলৈ যাব, এতিয়া টাইম তো মেনেজ নহ'বগে। গতিকে এতিয়া ফুৰিবলৈ নাযাওঁ, জাষ্ট এতিয়া ঘৰত যাম, বিন্দাছ ঘৰত যাম, গৈ পেলাই ঘৰত খামগৈ। কিন্তু KFCত এতিয়া যিটো অৰ্ডাৰ দিছো সেইটো হোম ডেলিভাৰী হ'ব, মানে ঘৰতে আমিয়ে পেকেটিং লৈ যাম, পেকেটিংটো লৈ যাব লাগিব, কাৰণ ইয়াত খোৱাটো অকণমান ৰিক্সি আছে। গতিকে মই নগলো। গম পাইছে, আ গয়া হামাৰা খানা, আ গয়া হামাৰা খানা। কেনে ভজা ভাত আৰু আৰু একো অনা নাই। কেইটা? 2টা। বঢ়িয়া। এতিয়া ঘৰত গৈ পেলাই বিন্দাছকে খামগে ন। ঘৰত আৰু মানে অকণমানি পিটিকমানি ছোৱালী এজনী আছে, সেইজনীও খাব। গতিকে চবৰে কাৰণে লৈ লৈছো, মাহঁতৰ কাৰণে লৈ লৈছো। চ' ঘৰত লগ পাম। যাযাবৰী জীৱনতে হেঁপাহৰে ৰং বিচাৰি খোজে খোজে উদাসী ক্ষণ নিশা নিশা উজাগৰে আজিকালি মই এন্ধাৰতে ঘূৰি ফুৰো বিলীন উকা উকা ধৰণীয়ে হুচকিহে ৰয় চৌদিশে কিয় আজি নিশা ধৰে না। ভজা ভাত। চ' ফাইনেলি ঘৰত পাই গ'লোহি, আৰু পুৰা লৈ আনিছিলো যিটো ভাতৰ ভাজি, মানে ইংৰাজী ৱৰ্ডটোৱে কৈ দিব, কি কৈ দিয়া কিমান অকণমানিকে কৈছে দিছে। চ' এতিয়া পুৰা খাই লম। পেকেটিং এটা খোলা হৈছে, কাৰণ এটা পেকেটিং আমাৰ নিহাৰিকাৰ কাৰণে থৈ দিয়া হৈছে। তাই শুই আছে, গতিকে তাই আহিলে সেইটো পেকেটিং খাব। বাকী আমি দুটাই এইটো পেকেটিং খাই পেলাই শেষ কৰি পেলাই তেহেঁতৰ যিটো পেকেটিং আছে সেই পেকেটিংটোৰ কাৰণে পেট চেট খালী কৰোঁ। চ' নেক্সট পুৰা ধামাকা ব্লগ আহি আছে আপোনালোকে চাবলৈ। তলৰ যিটো ৰঙাকে আইকন এটা আহিছে ছাবস্ক্ৰাইব বুলি, সেই ছাবস্ক্ৰাইব বটনটো টিপি পেলাই তলৰ বেল আইকনটো পুৰা বজাই থৈ দিব। গতিকে লগ পাম নতুন এটা ভিডিঅ' নতুন এটা জেগাত। টিল দেন টাটা বাই বাই। গতিকে নেক্সট ব্লগ এটা পুৰা নেচাৰেল জেগাৰ এটা ব্লগ আহি আছে, এতিয়াই কৈ থৈছো। গতিকে বাই বাই।